welcome back to my YouTube channel. Hi. Sabe ready hol amar jabole ready. Picnic, girls picnic. Our journey start hoi gol. Guys, আমি আহি পালোহি আমাৰ ডেষ্টিনেশ্যন ৰিভাৰ ডিংগল ৰিজৰ্ট। এতিয়া আমি ইফালে নামি গৈ আছো। আমাৰ আমেজখন যাবই পৰা নাই। জোৰ লগাকে নবদা। এইফালে আমাৰ বাইদেউ মানসী। এইজনী আমাৰ হিমানী বাইদেউ। ক'ত গৈ আছো আমি? গৈ আছো। আমাৰ গাড়ীখন ভুল জেগাত পাৰ্ক কৰিলো, আকৌ ঠিক জেগালৈ গৈ ফটো মাৰিব লাগে। মাৰিম সেই ফটো মাৰিম। হিমানী কি ইয়াতে ফটো মাৰিম বুলি কৈছিলা তুমি? তাতে মাৰিম বোলা। Finally, here. Hello guys, আহি পালোহি পিকনিক স্পট। আৰু পোন প্ৰথমতে সকলোলৈ মোৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা থাকিলে, বহুত শুভেচ্ছা থাকিলে। সকলোৱে যাতে নতুন বছৰটো ভালে কুশলে পাৰ হয় তাকে কামনা কৰিলোঁ। চাই থাকক মোৰ ব্লগটো। আমাৰ পিকনিকৰ যা যোগাৰ চলি আছে। থেংক ইউ প্ৰণৱ ছাৰ, আগৰ পৰা আপুনি যোগাৰ কৰি থৈ দিছিলে। আমাৰ ইমানখিনি হ'ব বুলি ভবাই নাছিলোঁ। বাকী পাৰ্টিখিনি আহি পালেহি। ৱেলকাম টু পিকনিক স্পট। হাই, হেপী পিকনিক। এইফালে আমাৰ কেৰাহী পাতিছে আৰু জুই। হাঁহটো ভাতৰ লগত নহ'ব জানো? হাঁহটো ভাতৰ লগত। আৰু গাহৰি আছিলে। এইপিনে গাহৰি বইল হৈ আছে আমাৰ, আৰু এইফালে কেৰাহী গৰম হৈ আছে। সেলফি সেশন চলি আছে। সুন্দৰ এটা পৰিৱেশ।
নদীখন খোলা work ready ইফালে আমাৰ হিমাদ্ৰী বায়ে হাঁহ বনাইছে কোমোৰা ৱাও টেষ্টি বনোৱা হাঁহ পিনে ভাত পাতিব পৰিৱেশ সকলোৱে নিজৰ জেগাৰ পৰা উঠাই দিম সিহঁতক উঠাই কিনে আমি ফটো মাৰিম চবে নিজৰ নিজৰ ফেমিলি বা ফ্ৰেণ্ডছৰ লগত পিকনিক কৰিবলৈ আহিছে ইমান ধুনীয়া এটা প্লেচ চব ইফালে ওচৰতে ব্ৰহ্মপুত্ৰ নদীখনো আছে তো বেছি আকৰ্ষণীয় হৈ গৈছে জেগাটো ভাল লাগিছে চাওক এইজনী মোৰ বেষ্ট ফ্ৰেণ্ড ইমানী ঠিক আছে গাইজ চাই থাকক আৰু দেখুৱাই যাওঁ আপোনালোকক জেগাবোৰ সঁচাকৈ আমাৰ অসমখন বহুতেই সুন্দৰ হয় God bless you বেঙেনা পিটিকা চিকেন আৰু চালাড চবে খাই আছে কেনেকুৱা আছে খানা কেনেকুৱা হৈছে
এইফালে আহিবা সুপার একদম সুপার ভাল হৈছে না মজা সুপার সে উপর বহুত ভালো থিওরি দিয়ে একবার ওকে কাছে ডাইরেক্ট